নমস্কাৰ সাগুদানাৰ এই সোৱাদ লগা ৰেচিপিটো বনাবৰ বাবে মই সাগুদানা লৈছোঁ 1 বাটি আৰু সাগুখিনি ভালদৰে 2-3 বাৰ মান পৰিষ্কাৰ পানীৰে আমি ধুই লম। এই ৰেচিপিটো বনাবৰ বাবে বৰ বেছি বস্তু আমাক নালাগে। ঘৰত থকা সামগ্ৰীখিনিৰে আমি ধুনীয়া ধুনীয়া সাগুদানাৰ বৰা বা পকৰা বনাই খাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নিজে এনেদৰে ঘৰত বনাবলৈ চেষ্টা কৰিব। এতিয়া মই ভালদৰে ধোৱাৰ পাছত এনেদৰে অকমান পানী দি সাগুদানাখিনি তিয়াই থলোঁ। ঢাকনি লগাই থম 5-6 ঘণ্টামান সময়। 5-6 ঘণ্টামান পাছত ঢাকনি গুচাই চালোঁ। সাগুদানাখিনি ধুনীয়াকৈ কোমলিছে। এতিয়া মই কাঁহী এখনত সাগুদানাখিনি লৈ লৈছোঁ আৰু তাতে মই এই সামগ্ৰীসমূহ দি দিম। আপোনালোকে চাই থাকিব কি কি দিছোঁ। এয়া মই সিজাই থোৱা আলু দিছোঁ, এটা 4ফালকৈ কাটি লৈছোঁ। কেঁচা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, এটা কেঁচা জলকীয়া দিছোঁ আৰু এয়া নৰসিংহ পাত, অকণমান ড্ৰাই ফ্ৰুটছ দিছোঁ, 5টা আৰু আলমণ্ডৰ টুকুৰা আৰু এয়া গুড়া দিছোঁ 1 চামুচ, চাউলৰ গুড়া, বেচন দিছোঁ 1 চামুচ, নিমখ দিছোঁ আন্দাজমতে আৰু এতিয়া দিম হালধি গুড়ি, এয়া জিৰা গুড়ি আৰু গোটেইখিনি সামগ্ৰী এতিয়া ভালদৰে আমি হাতেৰে এনেদৰে মোহাৰি মোহাৰি এটা ডো বনাই ল'ম। ইয়াত পানী দিব নালাগে। এনেদৰে হাতেৰে মোহাৰি মোহাৰি আমি ডোটো বনাই ল'লোঁ আৰু ইয়াক আমি এতিয়া ঘূৰণীয়াকৈ বা চেপেটাকৈ এনেদৰে আকাৰ দি লৈছোঁ। এনেদৰে মই গোটেইকেইটা বনাই ল'ম। এয়া মোৰ গোটেইকেইটা বনোৱা হৈ গ'ল আৰু এইখিনি এতিয়া মই এখন গৰম কেৰাহীত তেল দি গৰম হ'বলৈ দি মিডিয়াম জুইত ৰংচোৱা হোৱালৈকে ভাজি ল'ম। মাজে মাজে এনেদৰে লুটিয়াই দিম। জুইটো বৰ বেছিকৈ দিব নালাগে। মধ্যমীয়া জুইত এনেদৰে লুটিয়াই লুটিয়াই ৰংচোৱা হোৱালৈকে ভাজি থাকিলে হ'ল। এয়া মোৰ এইকেইটা বৰা হৈ গৈছে। এতিয়া মই এইখিনি এখন কাঁহীত লৈ লৈছোঁ। এনেদৰে মই গোটেইকেইটা বৰা 3-4টাকৈ কেৰাহীখনত দি দি ভাজি ল'লোঁ। এয়া মচমচীয়া হৈছে। এখন ডিছত এনেদৰে মই ধুনীয়াকৈ সজাই ল'লোঁ। সাগুদানাৰ বৰা খাবৰ বাবে ৰেডি হৈ গৈছে। ওপৰত টমেটো চচ দিব পাৰে, চিলি চচ দিব পাৰে আৰু গৰমে গৰমে আবেলিৰ চাহৰ লগত পৰিৱেশন কৰিব পাৰে। দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু খাবলৈও সঁচাই সোৱাদ লগা হয়। আপোনালোকে এনেদৰে ঘৰত সাগুদানাৰ বৰা কম বস্তুৰে বনাই খাব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।